আজিৰ এই ভিডিঅ'টো আৰম্ভণিতে আপোনালোক সকলোকে অসমীয়া আয়ুস ৰেখা তথা বহাগ বিহুৰ অলেখ সজুত শুভকামনা যাচিলোঁ। আৰু আজি যিহেতু মানুহৰ বিহু, সেই ৰাতিপুৱাই ধুনীয়াকৈ বোৱা সাজ এযোৰ উলিয়াই লৈছোঁ, লগতে বিহু বুলি উপহাৰ পোৱা এই কাণফুলিযোৰ। আৰু এতিয়া আমি গৈ আছোঁ ৰংঘৰলৈ। আচলতে ইঙক ৰংঘৰ বাকৰি বিহু দেখাম বুলিয়ে তাইক লৈ আহিছোঁ। আৰু ইয়াত আহিয়ে গোটেইখিনি ইউনিভাৰ্চিটিৰ মানুহখিনিকে লগ পালোঁ। এওঁলোকক হয়তো মোৰ আগৰ ভিডিঅ'ত আপোনালোকে দেখিছেই ন। আৰু ৰংঘৰত আজি যথেষ্ট মানুহ হৈছিলে। মানুহৰ মাজতে আকৌ এইফালে বিহু, জেং বিহু, হুঁচৰি, আৰু তাইকো ইঙকো পূৰা বিহু দেখুৱালোঁ। আৰু এই গোটেইখিনি বিহুৰ মাজতে এগৰাকী বিশেষ নাচনীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে বুলি ক'লেও ভুল কোৱা নহ'ব। এই অকণমানি নাচনীগৰাকীক চাওকচোন, অল্প মৰম লগা নাইনে? আৰু মানুহৰ সমাগম একদম সন্ধিয়া সময়লৈকে আছিলে। সন্ধিয়া আকৌ তাইক আহি মই শিৱদৌললৈ বুলি আনিলোঁ, কাৰণ দুদিনমানৰ পিছত যাবগৈ, সময়ো নহ'ব যে। বাকী আজিলৈ ভিডিঅ'টো ইমানেই। কেনেকুৱা লাগিলে জনাব।